হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজিৰ ব্লগটো সেইসকলৰ কাৰণে যিসকলে চচত ভাত বনাব নাজানে। এনেদৰে চাউলখিনি আগতে পানীত ধুই ল'ব আৰু অকণ সময়ৰ কাৰণে ভিজাই ৰাখিব। আৰু ভাতৰ লগত খাবলৈ বাকীখিনি মই যা যোগাৰ কৰি লৈছোঁ। কুকাৰততো সকলোৱে ভাত বনাব জানে নহয় জানো, কিন্তু চচত ভাত বনাবলৈ বহুতৰে অসুবিধা হয়। সেইকাৰণে আজি কেনেকৈ চচত ভাত বনাব লাগে মই তাকে দেখাবলৈ বিচাৰিছোঁ। প্ৰথমতে অলপমান পানী গৰম কৰি ল'ব লাগিব। এটা চচপেনত পানী লৈ লৈছোঁ আৰু এইখিনি গৰম হ'বৰ কাৰণে দিছোঁ। আৰু এতিয়া তিয়াই ৰখা চাউলখিনি পানীখিনি টুকি অকণ সময় থৈ দিব লাগিব। এনেদৰে চাউলখিনিৰ পৰা পানীখিনি টুকি লৈছোঁ আৰু এইখিনি ৰাখি থৈছোঁ। যদি হাতত কম সময় থাকে তেতিয়াহ'লে চাউলখিনি তিয়াই নথলেও হ'ব। আৰু এতিয়া পানীখিনি গৰম হোৱাত এই তিয়াই ৰখা চাউলখিনি দি দিলোঁ আৰু অকণ সময় উতলিবলৈ দিম। প্ৰথমতে 2 মিনিট হাই ফ্লেমত দিব আৰু তাৰ পাছত 3 মিনিটমান ল' ফ্লেমত দিব। এনেদৰে ল' ফ্লেমত দিলোঁ আৰু উতলিবলৈ দিছোঁ। আৰু অকণ সময়ৰ পাছতেই এয়া ভাত হৈ গ'ল। দুটামান ভাত হাতত উলিয়াই এনেকৈ পিটিকি চাব হৈছেনে নাই। আৰু চচত ভাত বনাবলৈ বেছি সময় নালাগে। ভাতৰ মাৰখিনি কাঢ়ি ল'লোঁ আৰু আকৌ এবাৰ গেছৰ ওপৰত উঠাই দিলোঁ। এয়া আমাৰ ভাত ৰেডি হৈ গ'ল। আৰু কুকাৰত বনোৱাতকৈ চচৰ ভাত বনাবলৈ বেছিহে সহজ আৰু ভাতবোৰো এনেদৰে ধুনীয়া এটা এটা হয়। এতিয়া মই এদিনাখন বনাইছিলোঁ বইল দালি আৰু তিতাকেৰেলাৰ পিটিকা। সেইদিনা বৃহস্পতিবাৰ আছিলে আৰু সেইকাৰণে ভাতসাজ এনেকৈয়ে খালোঁ। আপোনালোকেও চচপেনত ভাত ৰান্ধি চাবচোন আৰু যদি ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, বাই।